কালা এটা বাপেকৰ মূৰটো চুট মাৰি থাকে। বাকী আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি আছে নাই? বালটো নাই গেলা। যদি কৈ দিয়ে আপোনাক কাইলৈ অসম পৰা খেদি দিব বুলি। এই সিহঁতৰ বাপেক আহিব লাগিব কেলা 14 গোষ্ঠী। মোক তাৰ বাপেকৰ মূৰে বাংলাদেশী খেদ কেলা অসমৰ পৰা। মই বাৰে বাৰে হুৰুঙা বাই আছো সিহঁতক কালা। নৰেন্দ্ৰ কেলা খেতি কৰি হাল বাই মৰণা মাৰি ৰাইজক ঘৰ দিছে টকা দিছে। কেলা মুদিয়ে দিছে কথা ক'বলৈ আহিছো। নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি আমি আকৌ কথা পাতিম আমাৰ সকলোৰে মৰমৰ গোবিন্দ ককাৰ লগত। গতিকে বলক বেছি কথা নকওঁ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। লগতে আৰু এটা কথা কৈ থওঁ যে এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। আৰু গতিকে অকল হাঁহিবৰ কাৰণে ভিডিঅ'টো চাবা ব'লা। ককা আপুনি বোলে কৰোণা বেজি দিছিলে যে কৰোণা বেজিও নললে বোলে। हम जानता है लोग क्या करता है, सोचिए बचाओ हमको मत सिखाइए। बालों बेटी चला आगे आधार कार्ड काले पान कार्ड काले जम कार्ड काले आल कार्ड काले क्यों क्यों सब टका कथा बुद्धि सब কি কৰিবলৈ আমি অসমৰ নাগৰিক নহয় প্ৰমাণ কি হ'লে সেইটো হয় বাৰু। মোৰ জীৱনটো গোটেই পাৰ কৰিলো পহিলা স্কেন কৰিয়ে এনআৰচি উলিয়াই গোটেই মানুহৰ একেলা পগলা কৰি পেলালে হয়নে? হয় হয় এই নহয় এতিয়া আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি আছে নাই? বালটো নাই গেলা। যদি কৈ দিয়ে আপোনাক কাইলৈ অসম পৰা খেদি দিব বুলি। সিহঁতৰ বাপেক আহিব লাগিব কেলা 14 গোষ্ঠী 14 গোষ্ঠী আহিব লাগিব সিহঁতৰ কেলা। মোৰ মুখত বেয়া ওলাব দিয়ে বেছি সুধি নাথাকিবা মোৰ ৰাগ উঠি যায় কেলা জানো মূৰ্খ জ্ঞানী হওক। আমাৰ হিমন্ত মামাই খেদিব আপোনাক। মোক তাৰ বাপেকৰ মূৰে বাংলাদেশী খেদ কেলা অসমৰ পৰা এই বকি আছো কেলা। এই হিমন্ত বিশ্ব শৰ্মাই আপোনাক উঠাই নিব। তাৰ নাম নাজানো কেলা মই ঘৰ চিনি পাওঁ পইচা কিয় উঠাই দিব মোক হিমন্ত বিশ্ব শৰ্মাই আপোনাক উঠাই নিব। হেমন্ত তোৰ জেগাক লৈ আহে যা কেলা তোৰ কাকাক লৈ আহ মোক উঠাই নিবলৈ समझ गए हम क्या बोला বুজি পাই গ'লো। আৰু কিবা ক'বা কিবা কবানে মানে আৰু সেই আপোনাৰ নতুন ঘৰত কেতিয়া সোমাব? যেতিয়া চৰকাৰে মোক টিং কিনিবলৈ টিং থাকিবলৈ টকা দিব সেইদিনাই যাওঁ। নহ'লে মই এটা বগা ঘৰ ভাঙি আনিছো এজোপা চিলিকা কাটি আনিছো এইবিলাক দেখিছা প্ৰেম এইবিলাক মোক তেজ কম পাৰা তোমালোকে আমি পঞ্চায়তৰ মানুহক কৈ দিম বাৰু আপোনাৰ ঘৰটো সোনকালে হেৰি কৰি দিবৰ কাৰণে। মই বাৰে বাৰে হুৰুঙা বাই আছো সিহঁতক কালা। সিহঁতৰনো ফাণ্ডত টকা শুকাল বোলে কেলা গৱৰ্ণৰ ধন শুকাই গ'ল হেনো। তেনেকে কৈছে আৰু শুনা যাৰ পুঁজিত ধন আছে যাৰ ইনকম আছে কাৰোবাৰ ক'ৰবাত টকা আছে সি প্ৰাণে প্ৰাণে গভৰ্ণমেণ্টৰ ধনকেইটা লৈ যেনিবা ঘৰটো বনাইছে নাইকিয়া হাজিৰা কৰি খোৱা হ'বা কি হ'ব বিলাক কমাবলৈ হ'ব 1 কেজি চাউলত 50 টকা যিখিনি হাজিৰা ঠিকা কৰি খায় সেইখিনিয়ে কি কৰিব मूल मनोत इमीडिएट पैसा फेंको गरीब का अभाव का मकान बनाओ
क्या तुम लोग कोई अपराध करता है दुनिया में बताओ এইবাৰ এতিয়া এইটো মুদি ঘৰ হে মুদিয়ে দিয়া ঘৰ হে বাপেকৰ ঘৰ এই চুপ নহয় এইটোতো মুদিয়ে দিছে ন মুদিয়ে পইচা দিছে ননমুদিয়ে কেলা খেতি কৰি হাল বাই মৰণা মাৰি ৰাইজক ঘৰ দিছে টকা দিছে देखो सब पर खून है खून लेके ऐसे राज भाई का काम करता है सोचिए कला मुझे रही है कथा कब रहा है बोलने হৈছে बंद करिबি আপুনি যে ইমান ডাঙৰ ডাঙৰকে কথাবোৰ কয় আপোনাৰ ভাগৰ নালাগে নি মাত ডাঙৰ হাতীমান মহল গল বাইক বহিব লাগিব মাইল উঠিব লাগিব আগে আগৰ যাব লাগিব পিছু আকৌ কিছুমানে কয় দেখোন আপুনি বোলে হাতীমাও নাছিলে বোলে এনেই কয় বোলে कला है तो बापे को मुंह दुनिया में सोचिए कौन है ख्याल कदीम সিয়াল খেদিব ঢেকাৰী হাবিৰ সিংহ জন্ম হৈ আছে আহোন খিয়াল চব কদিম খিয়াল বা ঢেকাৰী জোপৰা হাবিত সিংহ জন্ম হৈ আহি আছে ছাত্ৰলিপি খেদিম টকা বস্তা চিলাই দিম চলিয়ে হাম কিয়া বোলে এনে আপোনাৰ এতিয়া বয়স কিমান হ'ব বয়স 115 এই 115 নাই হোৱা হেই! তিনি কুৰি 10 তিনি মানে 17 বছৰ ससुरे क्या समझा है थोपोरियम करा এই কিমান কৈছিলে আপুনি 70 কাতলে সবিন করা হবে আমি আকৌ পলুৱাই আনিছিলে বুলিহে এজনী পলুৱাই আনিছিলো তাই কেলা ভবানীৰ লগতে থাকিলে গতিয়াই কোন ভবানী মোৰ পৰিবাৰ আপুনি এবাৰ আনি আকৌ কেলে আনিছিলে আজিলে হ'ব বাকী আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰিলো তো কেনেকুৱা পালে চাই কমেণ্ট এটা কৰি জনাব ককাৰ লগত আৰু ভিডিঅ' আহি আছে সকলোৱে চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব